নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ চাকৰি খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে অৰ্থাৎ গুৱাহাটী হাইকোৰ্টে নতুন নিযুক্তিৰ বাবে আনুষ্ঠানিক বিজ্ঞাপন জাৰি কৰিছে। ইয়াত ষ্টেন'গ্ৰাফাৰ, প্ৰাইভেট চিকিউৰিটি ড্ৰাইভাৰ আৰু MTS পদৰ বাবে অনলাইন আবেদন আহ্বান কৰা হৈছে। এই নিযুক্তিৰ সবিশেষ তথ্য যেনে শিক্ষাৰ অৰ্হতা, বয়সৰ সীমা আৰু পৰীক্ষাৰ পদ্ধতি এই সকলোবোৰ কথা বিতংভাৱে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। টোটেল ভেকেঞ্চি এইবাৰ সৰ্বমুঠ 40টা পদৰ বাবে বিজ্ঞাপন ওলাইছে। পদসমূহ এনেধৰণৰ: ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 35টা পদ, প্ৰাইভেট চিকিউৰিটি ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 3টা পদ, চফাৰ ড্ৰাইভাৰ 1টা পদ, টাস্কিং ষ্টাফ অৰ্থাৎ MTS 1টা পদ। বয়সৰ সীমা এজ লিমিট: আবেদনকাৰী বয়স ন্যূনতম 18 বছৰ হ'ব লাগিব। সাধাৰণ শাখা জেনেৰেল সৰ্বাধিক 40 বছৰ। OBC MOBC 43 বছৰলৈকে ৰেহাই পাব অৰ্থাৎ 3 বছৰ। ST SC 45 বছৰলৈকে ৰেহাই পাব অৰ্থাৎ 5 বছৰ। PWBD দিব্যাংগসকলে 50 বছৰলৈকে ৰেহাই পাব। শিক্ষাগত অৰ্হতা: ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 আপুনি যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক গ্ৰেজুৱেট হ'ব লাগিব। ইয়াৰ লগতে কোনো স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ষ্টেন'গ্ৰাফী শ্বৰ্টহেণ্ডৰ ডিপ্ল'মা বা প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক। প্ৰাইভেট চিকিউৰিটি: ইয়াৰ বাবেও স্নাতক ডিগ্ৰী লাগিব। আইনৰ স্নাতক বা ল গ্ৰেজুৱেট হ'লে অগ্ৰাধিকাৰ পাব। ইংৰাজী ষ্টেন'গ্ৰাফী ন্যূনতম 120 ৱৰ্ডছ পাৰ মিনিট স্পীড আৰু কম্পিউটাৰত 50 ৱৰ্ডছ পাৰ মিনিট টাইপিং স্পীড থাকিব লাগিব। চফাৰ ড্ৰাইভাৰ কেৱল 10ম শ্ৰেণী উত্তীৰ্ণ SSLC হ'লেও আবেদন কৰিব পাৰিব, কিন্তু আপোনাৰ হাতত বৈধ LMV ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। মাল্টি টাস্কিং ষ্টাফ MTS ন্যূনতম শিক্ষাগত অৰ্হতা 8ম শ্ৰেণীৰ উত্তীৰ্ণ ক্লাছ 8 পাছ। কিন্তু এটা কথা মন কৰিব, যিসকল প্ৰাৰ্থীয়ে উচ্চতৰ মাধ্যমিক ক্লাছ 12 বা তাতোতকৈ ওপৰ শিক্ষাগত অৰ্হতা লাভ কৰিছে তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব নোৱাৰিব। আবেদন মাচুল: এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC প্ৰাৰ্থীৰ বাবে 500 টকা, SC ST প্ৰাৰ্থীৰ বাবে 250 টকা। PWBD স্পেচিয়েল এবিলিটি প্ৰাৰ্থীৰ বাবে কোনো মাচুল দিব নালাগিব। নীল বাছনি প্ৰক্ৰিয়া: চিলেকশ্যন প্ৰচেছ: প্ৰতিটো পদৰ বাবে বাছনি প্ৰক্ৰিয়া সুকীয়া। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 শেষত 10 নম্বৰ ইণ্টাৰভিউ ভাইবা হ'ব। প্ৰথমতে 100 নম্বৰৰ এটা ষ্টেন'গ্ৰাফী টেষ্ট হ'ব। তাৰ পিছত 70 নম্বৰৰ এটা লিখিত পৰীক্ষা OMR শ্বীট হ'ব, য'ত ইংৰাজী 50 নম্বৰ আৰু অসমীয়া ভাষা 20 নম্বৰ থাকিব। প্ৰাইভেট চিকিউৰিটি 90 নম্বৰৰ ষ্টেন'গ্ৰাফী টেষ্ট, 100 নম্বৰ বৰ্ণনামূলক ইংৰাজী আৰু অসমীয়া ভাষাৰ লিখিত পৰীক্ষা আৰু 30 নম্বৰৰ ইণ্টাৰভিউ হ'ব। ড্ৰাইভাৰ 50 নম্বৰৰ এটা স্ক্ৰিনিং টেষ্ট লিখিত, 40 নম্বৰৰ ড্ৰাইভিং প্ৰেক্টিকেল টেষ্ট আৰু 20 নম্বৰৰ ইণ্টাৰভিউ হ'ব। MTS OMR ভিত্তিক 70 নম্বৰৰ এটা লিখিত পৰীক্ষা হ'ব, GK ইংলিছ মেথছ আছামিজ। ইয়াত নেগেটিভ মাৰ্কিং 0.25 থাকিব। লিখিত পৰীক্ষাৰ পাছ কৰিলে 20 নম্বৰৰ ইণ্টাৰভিউ হ'ব। ইম্পৰ্টেণ্ট ডেটছ: অনলাইন আবেদন আৰম্ভ হ'ব 10 জুলাই 2024 দুপৰীয়া 12 বজাৰ পৰা। আবেদনৰ অন্তিম তাৰিখ 30 জুলাই 2024 আবেলি 5 বজালৈকে। আবেদনৰ মাচুল জমা দিয়াৰ শেষ তাৰিখ 5 আগষ্ট 2024। গতিকে আপোনালোক যদি যোগ্য আৰু ইচ্ছুক তেন্তে পলম নকৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অফিচিয়েল ৱেবছাইটত গৈ এতিয়াই অনলাইন আবেদন কৰি লওক। আৰু মই অফিচিয়েল ৱেবছাইটৰ লিংকটো তলৰ ডেছক্ৰিপশ্যন বক্সত এড কৰি দিম, আপোনালোকে এবাৰ নিজে চেক কৰি ল'ব। আশা কৰোঁ ভিডিঅ' চাই ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।